নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ এখন গাহৰি ফাৰ্ম আৰম্ভ কৰাৰ আগত প্ৰত্যেকজন মানুহৰে এটা মনত প্ৰশ্ন হয় যে কিমান টকা এখন ফাৰ্ম খুলিবৰ বাবে কিমান টকা লাগে আৰু গাহৰিখিনি বিক্ৰী হোৱালৈকে কিমান টকা খৰচ হয় আৰু সেইমতে ফাৰ্মখনৰ আনুমানিক এটা খৰচ হিচাপ কৰি ফাৰ্মখন আৰম্ভ কৰা হয় যিহেতু আৰু সেই বিষয়ে জানিবলৈ বহুতখিনি দৰ্শক আগ্ৰহী হৈ থাকে আৰু প্ৰত্যেকজন আমাৰ চেনেলৰ প্ৰত্যেকজন ছাবস্ক্ৰাইবাৰ হয়তো আগ্ৰহী হৈ থাকে কিমানখিনি টকা হ'লে এখন ফাৰ্ম ধুনীয়াকৈ আৰম্ভ কৰিব পাৰি এখন গাহৰি ফাৰ্ম আৰম্ভ কৰিব পাৰি আজি ভিডিঅ'টোত মই সেই বিষয়ে অকণমান আপোনালোকৰ আগত কৈ দিবলৈ চেষ্টা কৰোঁ গতিকে ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাই থাকিব আৰু প্ৰথমতে কৈ থওঁ যদি মোৰ চেনেলটোত আপোনালোক নতুন তেতিয়া আপোনালোকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো এবাৰ প্ৰেছ কৰি ল'ব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন প্ৰথমতে পাই যায় চাওক যেতিয়া এখন ফাৰ্ম আপুনি আৰম্ভ কৰিবলৈ বিচাৰে মানে আৰু এটা কথা মোৰ কাৰণে মই আজি ভিডিঅ' বনাবলৈ ল'লোঁ সেই কথাটো হৈছে কি আজি অলপ দিনৰ আগত মোক এজনে কমেণ্ট কৰি সুধিও আছিলে যে কিমান টকা হ'লে এখন গাহৰি ফাৰ্ম প্ৰথমতে আৰম্ভ কৰিব পাৰি কিমান টকাৰে আৰম্ভ কৰিব পাৰি গাহৰি পালন কৰিব পৰা হয় প্ৰথম গাহৰি পালন কৰিব পৰা হয় গতিকে লৈ মই সেইবাবে আজি ভিডিঅ'টো অকণমান আপোনালোকৰ বাবে বনাই দিবলৈ চিন্তা কৰিলোঁ আৰু সেইবাবে আজি ভিডিঅ'টো মই এতিয়া বনাবলৈ লৈছোঁ গতিকে চাই থাকক চাওক আপুনি যিখন গাহৰি ফাৰ্ম খুলিম বুলি ভাবিছে আপুনি যেনেকৈ গাহৰি পালন কৰিম বুলি ভাবিছে একচুৱেলি আপোনাৰ ওপৰত ডিপেণ্ড কৰিব আপুনি ফাৰ্মখন কিমান ডাঙৰকৈ খুলিব বিচাৰিছে বা আপুনি কি জাতৰ গাহৰি ল'ব বিচাৰিছে সেইটোৰ ওপৰত আপোনালোকৰ ডিপেণ্ড কৰিব আৰু গাহৰি ফাৰ্ম বিশেষকৈ দুই ধৰণৰ থাকে এটা হৈছে মাংসৰ কাৰণে কৰা ফাৰ্ম আৰু এটা হৈছে পোৱালিৰ কাৰণে কৰা ফাৰ্ম আৰু সেই কথাটো আপোনালোকে প্ৰথমতে চাব লাগিব যে আপোনালোকে কি কাৰণে প্ৰথম গাহৰি ফাৰ্মখন আৰম্ভ কৰিবলৈ বিচাৰিছে আপোনালোকে মাংসৰ কাৰণে কৰিব বিচাৰিছে নে ধৰি লওক পোৱালিৰ কাৰণে কৰিবলৈ বিচাৰিছে যদি আপোনালোকে পোৱালিৰ কাৰণে কৰিব বিচাৰিছে সেইটো এটা হিচাপ বেলেগ হ'ব যদি মাংসৰ কাৰণে কৰিব বিচাৰিছে সেইটো এটা হিচাপ বেলেগ হ'ব আৰু মই আজি আপোনালোকে যিহেতু সুধি আছিলে যে গাহৰি ফাৰ্ম এখন কিমান টকা আৰম্ভ কৰিব পাৰি মই আজি আপোনালোকক মাংসৰ কাৰণে পুহিলে এখন ফাৰ্ম ফেটেনিং ফাৰ্ম বুলি কোৱা হয় ফেটেনিং ছিষ্টেমত যিটো কৰা হয় মাংসৰ কাৰণে পুহিলে কিমান টকাৰে এখন ফাৰ্ম আৰম্ভ কৰিব পাৰি সেই বিষয়ে আজি অকণমান আপোনালোকক দুটামান হিণ্টছ দিবলৈ ওলাইছোঁ মই যে এইটো বস্তুটো আনুমানিক হয় আৰু আনুমানিক এইটো এক্সপেৰিমেণ্টৰ ফালৰ পৰা মই কৈ আছোঁ আৰু গতিকে লৈ আপোনালোকে এইটোকে মূল হিচাপত নল'বই আপোনালোকক এটা মোটামুটি এটা হিচাপ দিবলৈ লৈছোঁ যিটো হিচাপৰ দ্বাৰা আপোনালোকে এখন ফাৰ্ম আৰম্ভ কৰিব পাৰে আৰু ফাৰ্মখন আৰম্ভ কৰাৰ আগত কেইটামান কথা লক্ষ্য আপোনালোকে চাই ল'ব লাগিব ফাৰ্ষ্ট টাইম যে আপোনালোকে কিমান পোৱালি ল'ব বা কোন ধৰণৰ গাহৰি ল'ব গাহৰি জাত অসমত গাহৰি জাত বহুত ধৰণৰ আছে এতিয়া বৰ্তমান খুব পপুলাৰ হৈ থকা গাহৰি জাত দুটা হৈছে য়ৰ্কশ্বায়াৰ বা হেম্পশ্বায়াৰ আপোনালোকে লৈ উন্নত জাত সেই দুটা লৈ আপোনালোকে ফাৰ্মখন আৰম্ভ কৰিব পাৰে যিহেতু আপোনালোকে প্ৰথমতে ফাৰ্মখন আৰম্ভ কৰোঁতে কেতিয়াও ডিউৰক বুলি এটা নতুন গাহৰি ব্ৰীড ওলাইছে যিটো আপোনালোকৰ একচুৱেলি নতুন নহয় এইটো পুৰণাই হৈ গৈছে ডিউৰকে আপোনালোকে আৰম্ভ কৰিব নল'ব যদি আপুনি প্ৰথম ফাৰ্মখন খুলিব বিচাৰিছে ডিউৰকটো হৈছে নেপালৰ এটা নেপালৰ ব্ৰীড হয় আৰু সেই ব্ৰীডৰ গাহৰি পোৱালিৰ দাম যথেষ্ট বেছি এটা গাহৰি পোৱালিৰ দামেই বৰ্তমান 20,000 টকাৰ ভিতৰত 17,000 16,000 টকা হৈ যায় এটা গাহৰি পোৱালিৰ দাম গতিকে লৈ আপোনালোকে ডিউৰকে প্ৰথম আৰম্ভ কৰিবলৈ হ'লে আপোনালোকৰ অসুবিধা হ'ব কাৰণ গাহৰি পোৱালি আপোনালোকে ফাৰ্মখন আৰম্ভ কৰিবলৈ যাওঁতে আপোনালোকে মিনিমাম আপোনাৰ যদি বাজেটটো অলপমান কম থাকে আপোনালোকৰ যদি বাজেট 1 লাখ টকাৰ ভিতৰত হৈ যায় তেতিয়া অলপমান আপোনালোকৰ কাৰণে প্ৰব্লেম হ'ব কাৰণ কিয় ডিউৰকৰ এটা পোৱালিৰ দাম যিহেতু 16-17,000 টকা হৈ যায় তেতিয়া যদি আপুনি 3টা গাহৰি পোহে তেতিয়া পোৱালিৰ দামে 50,000ৰ ওপৰত হৈ যাব আৰু গতিকে লৈ আপোনালোকে অকণমান হিচাপটোত অকণমান গণ্ডগোল লাগি যাব কাৰণ ঘৰ বনোৱা থাকে তাতে আপোনাৰ দানা খৰচ লাগিব আপোনাৰ বাজেটটো যদি 1 লাখ টকাৰ ভিতৰত হয় গোটেই বস্তুখিনি তাৰ ভিতৰতে সোমাই থাকিব লাগিব আপোনালোকে প্ৰথমতে হেম্পশ্বায়াৰ বা য়ৰ্কশ্বায়াৰ গাহৰিয়ে আৰম্ভ কৰক আৰু উন্নত জাতৰ গাহৰি অসমৰ জলবায়ুৰ লগত খাপ খোৱা এটা গাহৰি আৰু হেম্পশ্বায়াৰ য়ৰ্কশ্বায়াৰ পোৱালি আজিকালি 6-7 হাজাৰ টকাটো পাই যাব আপোনালোকে খুব ভাল পিয়'ৰ ব্ৰীডৰ যিটো হেম্পশ্বায়াৰ বা য়ৰ্কশ্বায়াৰ পিয়'ৰ ব্ৰীড হয় সেই পিয়'ৰ ব্ৰীডটো লৈ আপোনালোকে ফাৰ্মখন আৰম্ভ কৰক আৰু মাংসৰ কাৰণে কৰিলে আপোনালোকে মতা গাহৰি প্ৰথম লৈ আহক মতা গাহৰি আনি 2টা বা 3টা মই একচুৱেলি ভিডিঅ'টো এইটো কাৰণেও বনাইছোঁ যে ফাৰ্ম হিচাপত যিখিনিয়ে নকৰে ঘৰত মই এটা গাহৰি
অকণমান নিজে অকণমান স্বাৱলম্বী হ'ম বুলি গাহৰি পুহিম বুলি ভাবে তেতিয়া আপোনালোকে ঘৰত পুহিবৰ বাবে হ'লেও 2টা বা 3টা আপোনালোকে ইয়ৰ্কশ্বায়াৰ বা হেম্পশ্বায়াৰ গাহৰি পোৱালি আনি আপোনালোকে ঘৰত ধুনীয়াকৈ গাহৰিটো পালন কৰিব পাৰে এটা হ'লেও কোনো কথা নাই এতিয়া ইয়াৰ পিছতে চাব লাগিব আমি গাহৰিটোত কিমান পইচা খৰচা হ'ব গাহৰিটোত মানে দানাৰ খৰচ কিমান হ'ব মেডিচিনৰ খৰচ কিমান হ'ব সেইবিলাক যদি আমি কেলকুলেট কৰি চাবলৈ যাওঁ এটা গাহৰি ইয়ৰ্কশ্বায়াৰ বা হেম্পশ্বায়াৰ গাহৰি 10,000 টকাৰ ভিতৰত খৰচা হ'ব আৰু গতিকে সেইটো আপোনালোকে হয়তো ল' বাজেট অলপমান আপোনালোকৰ যদি বাজেট ল' আছে ল' বাজেটতো আপোনালোকে ধুনীয়াকৈ কৰি ল'ব পাৰে আৰু গতিকে আপোনালোকে হেম্পশ্বায়াৰ বা ইয়ৰ্কশ্বায়াৰ প্ৰথম আৰম্ভ কৰিব পাৰে যিকোনো এখন ফাৰ্ম আৰু হেম্পশ্বায়াৰ বা ইয়ৰ্কশ্বায়াৰ যদি 3টা গাহৰি প্ৰথমতে ল'ব বিচাৰে আপোনালোকে 20,000 টকাৰ ভিতৰত আপোনালোকৰ পোৱালি পাই যাব আপোনালোকৰ যি মই এইটো আনুমানিক কৈছোঁ 20,000 টকাৰ ভিতৰত পাই যাব যিহেতু আমি অলপ দিনৰ আগত আমাৰ ভিডিঅ'ত দেখিছে আপোনালোকে 7,000 টকাকৈ ইয়ৰ্কশ্বায়াৰ গাহৰি পোৱালি কিনা হৈছে গতিকে মই সেইটো আনুমানিক কৈছোঁ 20,000 টকাৰ ভিতৰত আপোনালোকে পাই যাব আৰু লগতে আপোনালোকৰ যিটো গাহৰি গঁৰালৰ খৰচ আৰু ঘৰৰ খৰচ মানে গাহৰি গঁৰালটো বনাওঁতে আপোনালোকে 10-15,000 টকা অকণমান ল' বাজেটত বনাব যদি পাৰে তেতিয়াও বেয়া নহয় মোটামুটি আপোনালোকে যদি তলিখন পকা কৰি ধুনীয়াকৈ বাঁহেৰে নিৰ্মাণ কৰি লয় ঘৰটো তেতিয়াও আপোনালোকে ইয়ৰ্কশ্বায়াৰ বা হেম্পশ্বায়াৰ গাহৰি প্ৰথম পুহিব পাৰিব আৰু আপোনালোকৰ গাহৰি ঘৰটো বনোৱা মইতো ক'লোৱেই যে 10,000 পৰা 15,000 টকাৰ ভিতৰত আপোনালোকৰ গাহৰি ঘৰটো আপোনালোকে যদি নিজে অলপমান পৰিশ্ৰম কৰে তেতিয়া আপোনালোকৰ 10,000 পৰা 15,000 টকাৰ ভিতৰত গাহৰি ঘৰটো ওলাই যাব আৰু তলিখন আপোনালোকে পকা কৰি ল'ব পৰাপক্ষত প্ৰথমতে সেইটো আপোনালোকে ভুল নকৰিব আপোনালোকে ধুনীয়াকৈ পকা কৰি ল'ব তলিখন তেতিয়া গাহৰিখিনি থাকিবলৈ সুবিধা হয় আৰু গঁৰালটো লেতেৰা হোৱাৰ ক্ষেত্ৰতো সুবিধা হয় লেতেৰা হোৱাৰ ক্ষেত্ৰত ভাল হয় মানে আৰু তাৰপিছতে আপোনালোকৰ আহি গ'ল দানা খৰচটো এপ্ৰক্সিমেটলি আপোনালোকৰ এটা গাহৰি 7,000 বা 8,000 টকা দানা আপোনালোকে খুৱাব লাগিব আপোনালোকে কি দানা খুৱায় সেইটোৰ ওপৰতো নিৰ্ভৰ কৰিব আপোনাৰ আজিকালি যিটো কমাৰ্চিয়েল ফিড হয় কমাৰ্চিয়েল ফিডৰ দামটো অলপ বেছি হৈ যায় আৰু ধৰি লওক আপোনালোকে যদি লোকেল ফিড খুৱাওঁ বুলি ভাবে তেতিয়া আপোনালোকে ঘৰতে যদি দানা সিজাই বনাই খুৱায় তেতিয়া দানা কষ্টিংটো অকণমান কমি আহিব গতিকে আপোনালোকে দানা খৰচটো তেনেকৈ অকণমান ধুনীয়াকৈ কমাই ল'ব পাৰে আৰু ঘৰৰ খৰচটোৰ কথা মই ইতিমধ্যে ক'লোঁ গতিকে আপোনালোকে 60,000 পৰা 70,000 টকাৰ ভিতৰত আপোনালোকে প্ৰথম গাহৰি ফাৰ্মখন আৰম্ভ কৰিব পাৰে আৰু যিটো আপোনালোকৰ এবছৰ প্ৰথম যিটো বেটছ হ'ব সেই বেটছটো পঢ়াৰ পাছতে আপোনালোকৰ পইচাটো ৰিকভাৰ হৈ যাব যিটো মূলধন আপোনালোকে ইনভেষ্ট কৰে গাহৰিকেইটা বিক্ৰী হোৱাৰ পাছত সেইটো আপোনালোকৰ ৰিকভাৰ হৈ যাব গতিকে আপোনালোকে প্ৰথম ফাৰ্মখন তেনেকৈ আৰম্ভ কৰক আৰু এটা কথা কৈ থওঁ যিসকল নতুন গাহৰি পালক আছে মানে যিসকলে নতুনকৈ পুহিম বুলি ভাবিছে অলৰেডি আৰু সেইসকলে প্ৰথমতে পোৱালিৰ কাৰণে গাহৰি নুপুহিব এটা কাৰণে কৈছোঁ তেখেতলোকৰ যিটো মাংসৰ কাৰণে যদি গাহৰি পুহি লয় ফাৰ্ষ্ট টাইম তেতিয়া আপোনালোকৰ সেই 1 বছৰ যিটো আপোনালোকৰ এক্সপিৰিয়েঞ্চ হ'ব মাংসৰ কাৰণে পোহা গাহৰিকেইটাৰ ওপৰত আৰু সেই এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা আপোনালোকে পোৱালিৰ কাৰণে পিছত পোৱালি দিবলৈ গাহৰি পুহিব পাৰে প্ৰথম কিন্তু এক্সপিৰিয়েঞ্চটো লৈ লোৱাটো বহুত ভাল গতিকে আপোনালোকে সেই কামটো কৰিব পাৰিব আৰু এতিয়া গতিকে আপোনালোকৰ ভিডিঅ'টোত মই গোটেই কথাখিনি একদম ধুনীয়াকৈ বুজাই দিলোঁৱেই গতিকে ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলত নতুন ছাবস্ক্ৰাইব কৰি ল'ব তো আজিলৈ আহোঁ লগ পাম এটা নতুন ভিডিঅ'ৰ লগত